হেল্ল' সম্বাসী ৰাইজ, এইবাৰ IPLৰ দুখনকৈ খেল অনুষ্ঠিত হৈ গ'ল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত, য'ত দেশী বিদেশী বিভিন্ন খেলুৱৈয়ে নিজৰ প্ৰদৰ্শনেৰে আমাক আপ্লুত কৰিলে। এতিয়া মূল প্ৰশ্নটো হ'ল যে এনে ধৰণৰ হাই ভল্টেজ খেল বৰ্ষাপাৰাত বাৰু এয়াই প্ৰথম আয়োজিত হৈছিল নেকি? উত্তৰটো হ'ল একেবাৰেই নহয়। সেয়েহে ৰাইজ, টপ 10 আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত 10খন উল্লেখযোগ্য ক্ৰিকেট খেলৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। 2012 চনত ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত সেই বছৰৰে 4 নৱেম্বৰ তাৰিখে পূৰ্বাঞ্চল মহিলা আন্তঃৰাজ্যিক এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনৰ অসম আৰু উৰিষ্যাৰ মাজৰ এখন খেল পোনপ্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ পিছত 2013-14 ৰঞ্জী ট্ৰফি ছিজনত মুঠ 4খন খেল বৰ্ষাপাৰাত আয়োজন কৰা হৈছিল। ইয়াৰে ভিতৰত অসম আৰু কেৰালাৰ মাজত খেলা খেলখনেই আছিল বৰ্ষাপাৰাত খেলা প্ৰথমখন ফাৰ্ষ্ট ক্লাছ মেচ। 4 দিন ধৰি চলা এই খেলখন ড্ৰ ৰূপে পৰিসমাপ্তি ঘটিছিল। বৰ্ষাপাৰাত আয়োজিত প্ৰথমখন ইণ্টাৰনেশ্যনেল খেল হ'ল 2017 চনৰ 10 অক্টোবৰ তাৰিখে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আয়োজিত T20 খেলখন। এই খেলখনত ভাৰতে পোনপ্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 118 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ মূলতে আছিল অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ জেছন বেৰেণ্ডৰ্ফে সেইদিনাখন নিজৰ নিৰ্ধাৰিত 4 অভাৰ বলিং কৰি মাত্ৰ 21 ৰানৰ বিনিময়ত 4টা উইকেট দখল কৰি ভাৰতৰ অৱস্থা শোচনীয় কৰি তুলিছিল। ভাৰতৰ 118 ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ মোজেছ হেনৰিক্সৰ 46টা বলত সংগ্ৰহ কৰা 62 ৰানৰ সহায়ত মাত্ৰ 15.3 অভাৰতে এই লক্ষ্যত উপনীত হৈছিলগৈ। বৰ্ষাপাৰাত আয়োজিত দ্বিতীয়খন ইণ্টাৰনেশ্যনেল খেল হ'ল 2018 চনৰ 21 অক্টোবৰ তাৰিখে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত এদিনীয়া খেলখন। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি চিমৰন হেটমায়াৰৰ 106 ৰানৰ সহায়ত নিৰ্ধাৰিত 50 অভাৰত 8 উইকেটৰ বিনিময়ত 322 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। 323 ৰানৰ লক্ষ্য আগত লৈ নমা ভাৰতে বিৰাট কোহলিৰ 140 আৰু ৰোহিত শৰ্মাৰ 152 ৰানৰ সহায়ত মাত্ৰ 42.1 অভাৰতে 2 উইকেটৰ বিনিময়ত 326 ৰান কৰি খেলখন জয়ী হ'বলৈ সক্ষম হৈছিল। 2019 চনৰ 4, 7 আৰু 9 মাৰ্চ তাৰিখে ভাৰত আৰু ইংলেণ্ড মহিলা দল দুটাৰ মাজত 3খন T20 খেল বৰ্ষাপাৰাত অনুষ্ঠিত কৰা হৈছিল। ইয়াৰে প্ৰথম দুখন খেলত ভাৰতে শোচনীয় পৰাজয় লাভ কৰাৰ পিছত তৃতীয় খেলখনত প্ৰথমে বেট ধৰিবলৈ অহা ইংলেণ্ড দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত মাত্ৰ 119 ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ ষ্টাৰ অপেনাৰ স্মৃতি মান্ধানাই 39টা বলত 58 ৰান সংগ্ৰহ কৰা স্বত্তেও ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 118 ৰানহে কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলস্বৰূপে ভাৰতে মাত্ৰ 1 ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিছিল। 2020 চনৰ 5 জানুৱাৰী তাৰিখে বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন T20 খেল আয়োজন কৰা হৈছিল, কিন্তু বৰষুণে দিয়া বিধি পথালিৰ ফলস্বৰূপে এই খেলখন অনুষ্ঠিত কৰিব পৰা নগ'ল। কিন্তু সেইদিনা সকলো দুখ কেৱল বৰষুণৰে নাছিল। অসম ক্ৰিকেট সন্থাৰ কিছুমান অসাৱধানতাৰ ফলস্বৰূপে আমি সমগ্ৰ বিশ্ববাসীৰ সন্মুখতে লাজত পৰিবলগীয়া অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত আৰু শ্ৰীলংকাৰ T20 খেল বাতিলৰ 2.5 বছৰৰো অধিক কাল পিছত 2022 চনৰ 2 অক্টোবৰ তাৰিখে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এখন T20 খেলৰ জৰিয়তে বৰ্ষাপাৰালৈ পুনৰ ক্ৰিকেট ঘূৰি আহিছিল। খেলখনত সূৰ্যকুমাৰ যাদৱৰ 22টা বলত দুৰ্দান্ত 61 ৰানৰ লগতে KL ৰাহুল, ৰোহিত শৰ্মা তথা বিৰাট কোহলিৰ আক্ৰমক বেটিঙৰ সহায়ত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 237 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত 238 ৰানৰ লক্ষ্য আগত লৈ নমা দক্ষিণ আফ্ৰিকাই ডেভিড মিলাৰৰ দুৰ্দান্ত শতক তথা কুইণ্টন ডি ককৰ 69 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 221 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। এই বছৰৰে জানুৱাৰী মাহৰ 10 তাৰিখে বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল, য'ত ভাৰতে পোনপ্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত বিশাল 373 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, য'ত ভাৰতৰ হৈ বিৰাট কোহলিয়ে 87টা বলত সৰ্বাধিক 113 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই নিজৰ নিৰ্ধাৰিত 50 অভাৰত 8 উইকেটৰ বিনিময়ত 306 ৰানহে কৰিবলৈ সক্ষম হৈছিল। শ্ৰীলংকাৰ হৈ অধিনায়ক দাসুন চানাকাই 88টা বলত সৰ্বাধিক 108 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত বৰ্ষাপাৰা ষ্টেডিয়াম অলপতে পুনৰ লাইমলাইটলৈ আহে IPL 2023ৰ দুখনকৈ খেল আয়োজন কৰি। যোৱা 5 এপ্ৰিল তাৰিখে পাঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেলা প্ৰথমখন খেলত পাঞ্জাৱ কিংছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 197 ৰান সংগ্ৰহ কৰিছিল, য'ত পাঞ্জাৱ কিংছৰ হৈ শিখৰ ধাৱনে 56টা বলত সৰ্বাধিক 86 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে নিজৰ নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰানহে কৰিবলৈ সক্ষম হয়। ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু চেমছনে 25টা বলত সৰ্বাধিক 42 ৰান সংগ্ৰহ কৰিছিল।
ইয়াৰ পিছতে যোৱা 8 এপ্ৰিল তাৰিখে ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত দ্বিতীয়খন খেলত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 199 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ৰাজস্থানৰ হৈ 51টা বলত সৰ্বাধিক 79 ৰান সংগ্ৰহ কৰিছিল জছ বাটলাৰে। ইয়াৰ প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে নিজৰ নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত মাত্ৰ 142 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দিল্লী কেপিটেলছৰ হৈ 55টা বলত সৰ্বাধিক 65 ৰান সংগ্ৰহ কৰে ডেভিড ৱাৰ্নাৰে। এইবাৰ আহিছোঁ আমি অলপ বোমাছ ইনফৰমেশ্যনৰ ফালে। এই বছৰৰে শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া 2023 বিশ্বকাপ ক্ৰিকেটৰ কেইখনমান খেল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতো আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এইটো আমাৰ অসমবাসীৰ বাবে নিশ্চয় ভাল খবৰ নহয়নে বাৰু? আৰু এনেধৰণৰ আন বহুতো নেশ্যনেল ইণ্টাৰনেশ্যনেল খেল আমাৰ অসমত আয়োজিত হওক ইয়াৰে আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।